হেল্ল' বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈ গ'ল 31 ডিচেম্বৰ। বছৰটো আজি শেষটো দিন। আমি বছৰটো শেষটো দিন কেনেকৈ চেলিব্ৰেট কৰোঁ তাকেই দেখাম। এই বছৰটো বৰ ভালদৰে নগ'ল, যাতে 2021টো আমাৰ কাৰণে সকলোৰে কাৰণে ভাল হয়। এয়া চাওক, মোৰ ভিডিঅ' আপলোড হৈ আছে, এটা নতুন ভিডিঅ'। আৰু এতিয়া সময় হৈছে প্ৰায় 5:10। সোনকালে উঠি গ'লোঁ, কাৰণ ৰাতিপুৱা নেটটো অলপ ফাষ্ট হয়। ভিডিঅ'টো আপলোড কৰি আছোঁ আৰু এইটো ভিডিঅ' বনাই আছোঁ, যদিও দেখা ভিডিঅ'টো আপোনালোকে চাব পাব 1 তাৰিখ বা 2 তাৰিখে। উঠি মেলি এতিয়া ব্ৰাছ কৰিব লৈছোঁ। আজি দিনটো কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম। এতিয়া চাহ খাই কিনে অলপ সৰু সুৰা কাম কেইটামান আছে, কাম কৰিম। মই এতিয়া ঘৰত নাই, মই আছোঁ মোৰ আইতাৰ ঘৰত। আমি এতিয়া চাহ খাব লৈছোঁ, কিন্তু মোক চিৰা কমটি দিলে। এইখন বেছি ল'লে, এতিয়া কাজিয়া এটা হ'ব মোৰ। এইজন গোসাঁইজনে বেছিকৈ ল'লে। গৈ আছোঁ গাহৰি মাংস আনিবলৈ। গাহৰি খাম আজি ৰাতি পূৰা। ব'লক বজাৰলৈ যাওঁ, কি পাওঁ উঠাই আনোগৈ। যি পাম তাকে উঠাম আৰু। গৈ আছোঁ গাহৰি মাংস আনিবলৈ। কোনখন বজাৰ যাবা এতিয়া? গাহৰি মাংস টিভি চেণ্টাৰত বহুত মজা পায় বোলে। পূৰা চামৰা ডাঠ গাহৰি, পূৰা খাম পুৰি পুৰি। আইও, কি স্পীড ব্ৰেকাৰ হে, কঁকাল ভাঙি গৈছেগৈ মোৰ। জুবিন দা পথটো কোনটো আছিলে? এইটো চাওক, জুবিন দাৰ নামত পথ বনাইছে। জুবিন দা অলপ দিনৰ আগত আহি কেনে এই পথটো উদ্বোধন কৰি থৈ গৈছে। জুবিন দা এইটো ইমান ভিৰ আছে আজি, পুৰা বজাৰ ভিৰ হৈ আছে। গাহৰি লোৱা কিমান ভিৰ। লোৱা এইখিনি লোৱা, বিক্ৰী হোৱা ভাল লাগিছে খালি। অ'কে, ডান। গাহৰি লৈ ল'লোঁ,
ব্ৰইলাৰ লৈ ল'লোঁ, মাছ লৈ ল'লোঁ। আজি ৰাতি খোৱাহে কথা আৰু পূৰা গ্ৰিল কৰি খাম আৰু। পুৰিবৰ বাবে এইখন সাজু হৈ গ'ল। এই খৰি এতিয়া টিপাল লগাম ইয়াত। এইটো ষ্টপৰ আছিলে, তাৰপিছত এইখিনি গুঠিলোঁ গোটেইখিনি। কেনেকুৱা লাগিছে ক'ব হা। গাহৰি দিম আৰু খাম আৰু। চিকেন চালাড তাৰপিছত গাহৰি মাংস বনি আছে। তাৰপিছত এইখিনি গাহৰি পুৰিবৰ কাৰণে, এইখিনি চিকেন পুৰিবৰ কাৰণে, তাৰপিছত এইখিনি সৰু মাছ পাতত দি খাবৰ কাৰণে, আৰু লাই শাক থাকিবই আৰু গাহৰিত। লাই শাক পুৰা দিম আজি। গাহৰি লাই শাক। এয়া জুই জ্বলোৱা ষ্টাৰ্ট কৰিছোঁ আৰু গাহৰি পুৰিবলৈ। এতিয়া জুইয়ে কি খেল দেখায়। এয়া চাওক জুই জ্বলি গ'ল। খাতনাক জুই জ্বলিছে কিন্তু, বৰ অদ্ভুত। আৰু এইটো আমাৰ ট্ৰেন থাকিবলৈ নহয় আৰু অলপ জিৰণি ল'বলৈ হয়। জুই জ্বলি আছে, আমি জুই ফুৰাই আছোঁ। এইটো লাহেকৈ পাতিম আৰু ওপৰত লগাম গাহৰি চিকেন। চাওক চিকেন দিয়া হৈছে, গাহৰি দিম অলপ পাছত। পূৰা এঙেঠা তলত। জুইখিনি জ্বলাই কিন্তু মজা লাগিলে। এবাৰে জ্বলালোঁ, জ্বলি গ'ল পূৰা। কিন্তু মোৰ হাতত জুই পটককৈ নজ্বলে। আজি কিন্তু একেবাৰে জ্বলিলে। চাই থাকক, দেখাই আছোঁ। কাৰ লোভ লাগিছে কমেণ্টত জনাব খালি দেই। পূৰা বনিছে। এইখিনি চিকেন হয়, গাহৰি এতিয়ালৈকে দিয়া নাই, দিম আৰু। এইখিনি জুই আমি নুমিয়াইলোঁ, নহ'লে জুই থাকিলে পূৰা জ্বলি যায়। এতিয়া অকল এঙেঠা আছে, এঙেঠাত বনাম পূৰা ধুনীয়াকৈ খাম। তাৰপিছত কাৰ লোভৰ পানী পৰিছে ক'ব দেই, মুখ চুখ নালাগিলে হয় আৰু। চাওক এইফালে জুই জ্বলি আছে, জুই হেক লৈ আছোঁ। এইফালে চিকেন চালাড বনি গ'ল, খায়ো দিলোঁ অলপ। এইখিনি গাহৰি আছেই, পুৰিম আৰু লাহেকৈ। চাই থাকক আৰু কি কৰি আছোঁ। লোভ লাগিছে যদি কমেণ্টত জনাব আৰু দেই। গাহৰি দিছোঁ দুডোখৰকৈ। গাহৰি বেছি নাখাওঁ, নহ'লে ভাত খাব নোৱাৰিম। এইফালে চব খৰি শেষেই হোৱা নাই, একগাল খৰি গোটাই ল'লোঁ। একদম পূৰা ধুনীয়াকৈ খাই আছোঁ।